খবৰ ভালে আছে নে আশা কৰো সকলোবোৰ ভালে আছে মোৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছো আৰু আজি মিষ্টাৰৰ অফিস নাই বন্ধ আছে আৰু সেই কাৰণে আজি ভাবিছো এটা থলুৱা ৰেচিপি মই বনাও লগতে দিনটোত আমি কি কি কৰিলো তাকে আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিছো গতিকে ভিডিওটো স্কিপ নকৰিব হেহলৈকে চাই থাকিব আশা কৰো আপোনালোকে চাই সকলোৱে ভাল পাব আৰু তেনেহলে বলক এতিয়া প্ৰথমতে ৰেচিপিটো বনাবলৈ আমি যোগাৰখিনি কৰি লওঁগে এই ৰেচিপিটো বনাবলৈ মোক লাগিব কলৰ পাত সেই কাৰণে মই কলপাত ইয়াতে এজোপা সৰু কলপুলি আছে তাৰ পৰা মই ছিগি লম প্ৰয়োজন অনুসৰি কলপাত একেবাৰে থলুৱা ৰেচিপি হয় এইটো আৰু এইখিনি হৈছে মছন্দৰী আৰু এই কলপাত কিখিলা মই ধুইকৈ ৰ'দত শুকুৱাই লৈছিলো আৰু এতিয়া এনেকৈ মই মছন্দৰীখিনি লগতে নহৰু কেইফুটা মান দি দিছো লগতে চাওকচোন এটা পিয়াজ মই এনেকৈ কাটি দিছো আৰু মই এতিয়া ইয়াতে দিছো অলপমান তেতেলি আৰু জোখমতে মই নিমখ দি লৈছো ইয়াত আৰু মই এতিয়া ইয়াতে দিম দুখিলা মান ধনিয়া এনেকৈ মই দিছো কাটি লোৱা নাই মই এনেকৈ দিছো আৰু দিব লাগিব ইয়াতে জলকীয়া নিজৰ সোৱাদ অনুসৰি দিব জলকীয়াখিনি মই জলকীয়াও কাটা নাই এনেকৈ গুটাই দিছো বাৰু জলকীয়াখিনি আৰু এতিয়া মই এনেকৈ আপোনালোকে দেখাৰ ধৰণে এটা টুকুলা কৰি লৈছো এনেকৈ বান্ধি পেলাই বান্ধুতে অকমান সাৱধান হ'ব ভালকে বান্ধিব লাগিব আৰু এতিয়া মই কুকাৰটো এনেকৈ গেছত বহাই দিছো অকমান পানী দি আৰু এতিয়া মই এই টুকুলাটো এনেকৈ ইয়াতে বহাই দিম পানী বৰ বেছিও দিব নালাগে অকমান মানে ডুব যোৱাকে দিলেই হৈ যায়গে কুকাৰ ঢাকনিখন মাৰি লৈছো কুকাৰটো ডালি বইল কৰা হৈ আছিল বাৰু সেই কাৰণে আপোনাৰ কালাৰটো এনেকুৱা দেখিছে আৰু এতিয়া মই ইয়াতে 4-5টা মান সিটি মৰাই লম এইখিনি হৈ গৈছে ইয়া চাওকচোন পানীখিনি একেবাৰে নাইকিয়া হৈ গৈছে প্ৰায় অকমানহে আছেগে এতিয়া মই কাঁহীখনত এই টুকুলাটো উলিয়াই লৈছো অকনমান ঠাণ্ডা হ'বলৈ দি পেলাই মই এইটো খুলি লম এনেকৈ এয়া চাওক ভিতৰৰ গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া মই এইখিনি পিটিকা কৰি লম ধুনীয়াকে এয়া মোৰ মানে মছন্দৰী টেঙা পিটিকা ৰেডি হৈ গ'ল খাবলৈ যে খুবেই ধুনীয়া হৈছিল লগতে মছন্দৰী আমাৰ পেটৰ কাৰণেও ভাল হয় আপোনালোকে নিশ্চয় এবাৰ এনেকৈ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বহুত ধুনীয়া লাগে খাবলৈ আনহাতে আজি এটা বস্তু আমি কানেকশ্যন কৰালো আমাৰ ৰুমত কানেকশ্যন কৰি আছে বাৰু ইয়া ফাইনেলি জিঅ' ফাইবাৰ ফিটিং কৰি থৈ গ'ল এয়া আৰু এতিয়া মোৰ অলপমান ভাল হ'ব মানে ডাটাবোৰটো অলমষ্ট শেষে হৈ যায়গৈ সেইকাৰণে লগতে হাজবেণ্ডকো লাগে প্ৰয়োজনীয় হৈ আছিলে সেইকাৰণে ৰুমত আজি লগাই ললো এইটো আৰু মানে ভাল হ'ব ভিডিঅ'সমূহ দিবলৈও মোৰ সুবিধা হ'ব সেইকাৰণে আজি ভাবিলো লগাই লওঁ আৰু সেইকাৰণে আজি লগাই ললো ৰুমত আমি আৰু আজি এয়া লোকেল চিকেন কাৰি বনাইছিলো মই দুপৰীয়াৰ কাৰণে লগতে ভাত আৰু এইখিনি হৈছে পুদিনা আৰু বাদামৰ চাটনি আৰু লগত আছে মছন্দৰী পিটিকা গতিকে খানা ৰেডি হৈ গ'ল এতিয়া বাজিছে 5:30টা আপুনি ভাত খাই মেলি আমি অকমান ৰেষ্ট ললো তেতিয়া ভিডিঅ' কৰিবলৈ নহল বাৰু আৰু এতিয়া আমি অকনমান ওলাই যাম হাজবেণ্ড আৰু মই দুইজনে অকনমান বজাৰ কৰিবৰ কাৰণে যেহেতুকে এতিয়া খোলাই আছে সকলোবোৰ গতিকে ভাবিছো অকমান ইভিনিং ওলাই যোৱাও হওক বজাৰ কিটাও হওক গতিকে আপোনালোকক দেখুৱাই থাকিম ক'ত যাওঁ কি কৰো সেইকাৰণে ভিডিঅ'টো আপোনালোকে চাই থাকিব Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways. ৰাতি 9টা ধনি মই ওলাই গলো বজাৰ পাতিও কৰিলো কিন্তু বৰ বেছিকে ভিডিঅ' কৰিবলৈ নহল কাৰণ অকনমান লৰালৰিও হ'ল আৰু দেৰিও হ'ল যে সন্ধিয়া হ'ল সেইকাৰণে ভিডিঅ' কৰিবলৈ নহল বাৰু যি কি নহওক আজি ব্লগটো মই ইমানতে শেষ কৰো বুলি ভাবিছো চাই কেনে পালে নিশ্চয় জনাব আৰু যদি চাই ভাল পাইছে নহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক আৰু কমেন্ট আৰু শ্বেয়াৰো কৰি দিব তেনেহলে আজিলৈ বাই বাই আৰু গুড নাইট